শাওনৰ আজি দ্বিতীয়টো সোমবাৰ তো ঘৰতে চাকি বন্তি জ্বলাই কিনে এতিয়া যাম আৰু এই পাহাৰৰ পৰা এটা পাহাৰৰ মন্দিৰলৈ বুলি গৈছোঁ এতিয়া শিৱ মন্দিৰ এটালৈ ক'ত যাওঁ কি মন্দিৰ গৈ কিনে তাত দেখাই আছোঁ আজি সোমবাৰ শাওনৰ তো এই শাওনৰ মাহতে এইটো স্থাপন হৈছিল তো আজি তালৈকে গৈ আছোঁ আমাৰ চানমাৰী ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ এতিয়া এইফালে ব্ৰিজখন পাৰ হৈ কিনে পাম বিৰুবাৰী ব্ৰিজৰ তলেৰে গৈছোঁ আমি এয়া বিৰুবাৰীৰ পৰা চিধাই গৈ যাই থাকিব লাগিব কালাপাহাৰলৈকে কালাপাহাৰ উঠি আছোঁ এতিয়া পাহাৰৰ ওপৰত পূজা কৰি আহিলে মানুহ আধা পূজা কৰি আহিলে আমি এতিয়া গৈ আছোঁ আৰু গাড়ী নাযায় ইয়াতে ৰখাই দিব লাগিল গাড়ীখন ইয়াতে থলোঁ মানে যায় গাড়ী কিন্তু আমাৰ নিবৰ কাৰণে অলপ ভয় লাগে ৰাস্তাটো সিমান এটা ভাল নহয় পাহাৰৰ ৰাস্তা তো এইখিনি খোজকাঢ়ি যাম আৰু উঠি গৈ আছোঁ পাহাৰৰ ওপৰত আহিছোঁ তো চাই থাকক ফাইনেলি আহি পাই গ'লোঁ এয়া হৈছে মেইন গেটখন শ্ৰী শ্ৰী হৰগৌৰী এইফালে এতিয়া চাকি ধূপৰ দোকান চাকি ধূপৰ ঘৰৰ পৰা লৈ আহিছোঁ ফুল আৰু গাখীৰটো ইয়াৰ পৰা লওঁ এতিয়া গৈ আছোঁ চিৰি দেখিছেনে চিৰি গণি যাম কেইটা চিৰি আছে মই লাষ্টত কৈ আছোঁ এয়া 100টামান চিৰি বগাই কিনে আহি এয়া জিৰাইছোঁ অকণমান তো আৰু উঠিব আছে এয়া চাওক গৈ আছোঁ এয়া ইফালে চাওক বেলগছ এডাল কোনোবা যদি পাহৰি আহে ভুলতে তো বেলপাত ইয়াৰ পৰা ছিঙি কিনে দিব পাৰিব পিছে আমি লৈ আহিছোঁ পাহৰিলে কথা নাছিলে মানে ইয়াৰ পৰা লৈ যাব পাৰিলোঁ হয় এয়া আহি দেখা পাইছোঁ আৰু এয়া আহি পাই গ'লোঁ এইখনে জহ্দিটো তলৰ পৰা দেখা পায় বহুত দূৰৰ পৰা এইটো হৈছে গণেশ বাবা প্ৰথমতে গণেশ বাবাৰ তালৈকে চিৰি হ'ব 300টা চিৰি তো গণি আহিলোঁ মই 300টা চিৰি আছে এইটো গণেশ বাবা প্ৰথমতে আৰু চাইডেৰে এনেকৈ বোলে ধুনীয়া একদম গছ পুৰা ধুনীয়াকৈ উঠিছে প্ৰাকৃতিক পৰিৱেশটো বিৰাটেই ধুনীয়া এইখন চাওক মহানগৰ গোটেইখিনি দেখা পায় ইয়াৰ পৰা এইফালে এইটো সাই বাবা মন্দিৰ এইটো হৈছে মেইন মন্দিৰটো হৰগৌৰী এইটো নিজে প্ৰতিষ্ঠা হোৱা মন্দিৰ ইয়াত কেমেৰা এলাও নাই কিন্তু মই ঘপককৈ কৰি দিলোঁ পিছতহে গালিটো খালোঁ আপোনালোকে এইটো ভুল নকৰিব এইটো মন্দিৰত মানে এইখিনি মেইন মন্দিৰটোত মানে ফটো কেমেৰা এলাও নাই এইটো সাইডতে শিৱলিংগ এটা ডাঙৰকৈ এইটোতে চাকি ধূপ জ্বলাব পাৰে ইয়াতে চাকি ধূপ জ্বলাই ল'লোঁ আমি চাকি ধূপ জ্বলাওঁতে আৰু ভিডিঅ' কৰি থকা নাই চাকি ধূপ জ্বলাই কিনে এতিয়া ভিডিঅ' কৰিছোঁ এইটো হৈছে শিৱ আৰু এই চাওক প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া পৰিৱেশ মানে আৰু তলত গৈ কিনে দেখাই আছোঁ কি আছে চাওক ইয়াতো সিজু গছ এডালত এনেকৈ শিৱ আছে এইফালে ৰাতিপুৱা ভোগ দিছে হাজবেণ্ডক খাব দিলোঁ মই যিহেতু ব্ৰতত আছোঁ মই লোৱা নাই আৰু খোৱা নাই চাওক প্ৰাকৃতিক সৌন্দৰ্য চাওক এয়া কি ধুনীয়া একদম পৰিৱেশ যিসকলে অহা নাই আহিব বিৰাটেই ধুনীয়া ঠাইত আছে মন্দিৰটো কালাপাহাৰত চাওক গোটেই গুৱাহাটীখন দেখা পায় ইয়াৰ পৰা এতিয়া দেখালে যে পাহাৰখন এইখিনিৰ মানে কোনখিনি ক'ব পাৰে তো সুধিম এতিয়া চাওচোন কেইটা ক'ব পাৰে এইটো পুখুৰীটো দেখা পাইছে যে এইটো তাতে মাছ পালন কৰে তো তেওঁ কৈ আছে কিন্তু পিছফালে মিউজিক কপিৰাইট লাগি যাব বুলি মই ভইচ অভাৰ দি দিলোঁ মইতো চিনি নাপাওঁ ইয়াৰ পৰা বাৰু তেওঁ কৈ আছে তো মই আৰু কৈ দিলোঁ এইখিনি এইটো ব্ৰিজখন যে দেখা পাইছে ৰাস্তাটো সেইটো বোলে চেৰাপভাটিৰ ৰাস্তা সেই চাইডেৰে আমি আহিছোঁ মই ইয়াৰে পাহাৰখনত নিজৰ ঠাইখিনিয়ে চিনি পাইছোঁ এইটো দেখাই দিছে যে টাৱাৰটো এইটো ওচৰতে আমি থাকোঁ চানমাৰী তো এইটোৱে চিনি পাইছোঁ ইয়াৰ পৰা বাকী একো চিনি পোৱা নাই আৰু এইফালে এইটো বোলে গান্ধী মণ্ডপ বগা আছে যে সেইটো এইজন মানুহে মন্দিৰটো প্ৰতিষ্ঠা কৰাৰ নিচিনা এও বলবমৰ পৰা আহি থাকোঁতে শাওণ মাহত শব্দ এটা শুনি কিনে এইফালে আহিছিল তো আহি কিনে দেখা পায় যে ইয়াতে মূৰ্তিটো